ঘৰত ৰুই পাইছা নাই পাইছা ভিডিঅ'ৰ থাম্বনেল দেখি আৰু দৃশ্যবিলাক দেখি হয়তো আপোনালোকক নকলেও হ'ব মই কিহৰ ভিডিঅ' বনাইছোঁ তথাপি এবাৰ কৈছোঁ সকলোৰে মৰমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ম বৰগোহাঁইৰ এটি জনপ্ৰিয় গীত কল্পনা শ্বুটিং চলি আছে আজিৰ পৰা নমস্কাৰ বন্ধুসকল প্ৰিয়ম বৰগোহাঁইৰ এটি নতুন গানৰ ভিডিঅ' আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে আৰু আজি শ্বুটিং আৰম্ভ হৈছে কাকপথাৰৰ গন্ধগুৰি এখন দ পথাৰত গানটো যিহেতু পথাৰ দ পথাৰৰ লগত ৰিলেটেডৰ হয় আৰু শ্বুটিং টাইম চলি আছে তো সকলোখিনি দেখাম আমাৰ সৈতে প্ৰথমতে উপস্থিত আছে আজি শ্বুটিঙত এখন পৰিচিত মুখ মুগ্ধজ্যোতি নমস্কাৰ সকলোলৈ আৰু খুব আমি এটা বিশেষ শ্বুটিঙত আছোঁ আজি আৰু পথাৰৰ লগত ৰিলেটেড শস্যৰ লগত ৰিলেটেড কৃষকৰ আৰু খুব ভাল লাগিছে কামটো কৰি ৰোৱা মানে অকমান এৰি দিব ভাল লাগিছে বহুত গৰম উঠিছে প্ৰথম নে এবাৰ প্ৰথম ন প্ৰথম দেখিছা শ্বুটিং কৰাটো সহজ কথা নহয় তো সেইটো কাৰণে সকলোকে কি ক'বা সকলোৱে যাতে চাই লাইক কমেন্ট কৰিব আৰু আগতে মোৰ চেনেলটো ন তোমালোকে কৈ দিবা আপোনাৰো কৰা আছে কেনেকুৱা লাগিছে গৰমত একদম বহুত গৰম গৰম না প্ৰথম নে আগতে কৰিছা কভাৰ ভিডিঅ' কৰিছা কেনেকুৱা লাগিছে গৰমত ভাল লাগিছে জোক ওলাব চাবা আকৌ আমাৰ মুগ্ধ সকলোকে মুগ্ধ কৰি পেলাব এই ভিডিঅ'টো যোগেদি খেতি কৰিছোঁ আহিব আপোনালোকে খেতিৰ এই সেউজীয়া ইমান কষ্ট কৰিছে চবেই ফচলটো আপোনালোকে দিব লাইক কৰিব কমেণ্ট কৰিব ছেকেণ্ড হিৰ' অপূৰ্ব চেনিৰাম এইকেইটা মন্যাকেইটা কোৰিঅ'গ্ৰাফাৰ প্ৰিয়ম দা এটা অতি সুন্দৰ গীত এটা আৰম্ভ কৰিছোঁ বিৰাট গৰম পৰিছে কি ক'ব আৰু ভাল লাগিছে আমাৰ ইয়াত নাচনি কাম কৰি আছে খেতি কাম কৰি আছে গৰম লাগিছে আশা কৰোঁ ভাল লাগিব আপোনালোকক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ পৰিচালক নমস্কাৰ প্ৰিয়ম বৰগোহাঁইৰ কণ্ঠত এটি খুবেই সুন্দৰ গীত ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ আজিৰ শ্বুটিংটোৰ মুখ্য মানুহজন ছিংগাৰ প্ৰিয়ম বৰগোহাঁই দা নমস্কাৰ নমস্কাৰ দেই নমস্কাৰ অনুভৱটো কওক আজি আপোনাৰ গানটো যিহেতু ইয়াত শ্বুটিং হৈ আছে তাকে ভালেই লাগিছে গোটেই ল'ৰাখিনি লাগি আছে মোৰ লগত যিমানখিনি কাম কৰি থাকে গোটেইখিনি লাগি আছে ভাল লাগিছে তো তোমাকো ধন্যবাদ জনাইছোঁ এইটো সময়তে যে এনেকৈ তুমি মানে আহিছা আমাৰ লগত ইণ্ট্ৰডিউচ হৈ পিনি আমাৰ বস্তুবিলাক নিজৰ চেনেলৰ যোগেদি হেৰি কৰিব বিচাৰিছা ভাল লাগিছে কাৰণ এনেকৈ কিবা এটা হ'লে মানে আমাৰ মানুহখিনি আমি যদি নিজে নিজে আগবাঢ়ি যাওঁ আমাৰ মানুহখিনিয়ে যদি আমাৰ লগত যদি সদায় থাকে আমাৰ ভাল লাগে ধন্যবাদ বহুত আৰু কি গান আজি গানটো কি আপোনাৰ শ্বুটিং হৈ থাকে এইটো দকৈ পথাৰত গানটো কলি এটা যদি অলপমান হয় নেকি ঠিক আছে বাৰু হে দকৈ পথাৰত দলে টানি টানি ভূঞে ৰুই আছিলা কাষে চাপি গ'লোঁ মই যেতিয়া মিচিকিয়াই হাঁহিলা নোচোৱাৰ চলেৰে তুমি যেতিয়া মোলৈ জুমিছোৱা বুকুৰে ভিতৰত মোৰে কলিজাখন কৰে উঠা নমা ঐ কল্পনা কোনে দিব সান্তনা কোনে দিব সান্তনা কোনে দিব মৰমৰ মাত মোৰ কল্পনা কোনে দিব মৰমৰ মাত বহুত গৰম পৰিছে খুব সুন্দৰ গীত আৰু এই গীতটো কোনে লিখিছে গীতটো সম্পূৰ্ণ মই নিজে লিখিছোঁ আৰু সুৰো নিজে কৰিছোঁ আৰু কণ্ঠদান নিজে কৰিছোঁ আৰু গীতটো একদম খুব সুন্দৰকৈ সজাই পৰাই তুলিছে সংগীতে মোৰ খুব মৰমৰ বন্ধু নীলোৎপল শব্দ আৰু আপুনি আগতেও কিমান গান কৰিছে
মোটামুটি এতিয়ালৈকেতো মই প্ৰায় তোমাৰ আগততো চিৰি জামান আছিলে ন, গম তেতিয়া পাওঁ। ইমান হেৰি নাছিলে। তেতিয়া চাগে মই 5টামান কৰিছিলোঁ। তাৰপাছত যেতিয়া মানে তোমাৰ ইণ্টাৰনেটৰ ইউজটো বহুত বেছি হৈ গ'ল, ইউটিউব এনেকৈ চলিলে, ছ'চিয়েল মিডিয়া তেনেকৈ চলিলে, তেতিয়াৰ পৰা চাগে মোৰ এতিয়ালৈকে 5-6টামান হৈ গৈছে। 5-6টামান। আৰু আহিবলগীয়া আছে, বহুত কাম কৰি আছোঁ। আৰু আমাৰ ফালৰ পৰা আশীৰ্বাদ সদায় আছে আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ লাগিব। আপোনালোকৰ আশীৰ্বাদৰ অবিহনে, প্ৰেৰণাৰ অবিহনে আমি প্ৰত্যেক কোনোজনে আগবাঢ়ি যোৱাটো সম্ভৱ নহয় কেতিয়াও। তো সেইবাবে আপোনালোকে আশীৰ্বাদ কৰক। আৰু এই কল্পনা গানটো উপলব্ধ হৈ আছে ইউটিউবত, কোনটো চেনেলত? এচি মাল্টিমিডিয়া। এচি মাল্টিমিডিয়াত আপোনালোকে লিগেল ভিডিঅ'টো আছে। হয় হয়। আৰু যদি আপোনালোকে গানটো শুনা নাই, এচি মাল্টিমিডিয়াত গৈ কল্পনা প্ৰিয়ম বৰগোহাঁই বুলি চাৰ্চ কৰিলে হয়তো গানটো আহি যাব। আৰু এই ভিডিঅ'টো অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ। আশা কৰোঁ মই ভিডিঅ'টো আপোনালোকে খুব মৰমেৰে, খুব হেঁপাহেৰে আঁকোৱালি ল'ব। ধন্যবাদ প্ৰিয়ম দা। Thank you, thank you, thank আগলৈ you. এনেকুৱা কাম কৰি যাওক। বহুত অমৰদা লাগি আছে, মই কেইবাবাৰো অমৰদাৰ লগত কৰিছোঁ। কিবা এটা কৈ দিয়ক, এই গৰমত কেনেকুৱা ফিল আজি? আজি নতুন গান এটা আহিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, আৰু যিটো জেগালৈ আহিছোঁ খুব গৰম, মানে ৰ'দ দি আছে। আৰু গছ এজোপাৰ পৰা জাষ্ট মানে অলপ হেৰি কৰোঁ নেকি বুলি, ফুটেজ এটা লওঁ বুলি কৈ কিনে চিন্তা কৰিবলগীয়া হৈছে। তো ইমানেই গৰম। আৰু নিতুল আহিল। চবচে প্ৰথমত মই KP লাইভলৈ অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ পদক্ষেপ কিছু হ'লেও অৰিহণা যোগায়, গতিকে তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু গানটো সকলোৱে চাব। আৰু আমাৰ গ্ৰ' ইণ্ডিয়া মিউজিক প্ৰডাকশ্যনৰ তৰফৰ পৰা যথেষ্টখিনি ভিডিঅ' ওলাই আছে আৰু নতুন নতুন ভিডিঅ' আহি আছে, আপোনালোকে পাব। 9টা গান, অৱশ্যে এতিয়া 2টা গান ৰিলিজ হৈ গ'ল। তাৰপিছত আৰু 1 তাৰিখে এটা আছে কাইলৈ, তো সেইটো গানটো দিয়া হ'ব তোমাৰ বিয়াৰ দিনা। গতিকে আপোনালোকে এই লগতে এই কল্পনা গানৰ সৈতে আৰু বাকী যিমানকেইটা আমি গান ওলাইছোঁ গোটেইকেইটা চাব, লাইক কৰিব, কমেণ্ট কৰিব, যদি ভাল পায় শ্বেয়াৰ কৰি দিব নিশ্চয়। আৰু মোৰ চেনেলটো KP লাইভক আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ। প্ৰণৱক লৈ আহিলোঁ, প্ৰণৱৰো কাম আছে। ধুনীয়া ধুনীয়া শ্বুটিং হৈ গ'ল। আৰু ভিডিঅ'টো আপোনালোকে চাব, সকলোৱে ভাল পাব। এচি মাল্টিমিডিয়াত প্ৰিয়ম দাৰ এই গীতটো, দ পথাৰতে দৰে টানি টানি গীতটো খুব জনপ্ৰিয় হৈছে। এতিয়ালৈকে প্ৰায় 22 লাখমান ভিউৱাৰ্ছ হৈছে। আৰু আপোনালোকেও গানটো চোৱাৰ লগতে এই ভিডিঅ'টো যেতিয়া আহিব আৰু তেতিয়া সোনকালে চাবলৈ পাব, মই আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব। আৰু 2 নম্বৰতে মোৰ এই চেনেলটো, প্ৰণৱ কি কৰিব চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। হ'বহে চাগে, আমি কিন্তু খাব নাপাম। ধনৰাজে খানা কি ব্ৰইলাৰ বুলি কয়, ব্ৰইলাৰ ন কয়হে, তাৰমানে এনেই হেৰি বিশ্বাস নহয় কিন্তু কিছুমানে অহংকাৰতে বেলেগ কিবা বুলি কৈ দিব, হয় নাই? লাগি থাকে এতিয়া কাম নাই, বহি আছে গৰমত ছাঁহত। কেনেকুৱা আজি অনুভৱ? বিৰাট গৰম, আৰু? কিন্তু পূৰা গৰমত বহি আছোঁ। বাকী চব কামত লাগি আছে। লাগি আছে। ঠিক আছে। টিকটক বন্ধ হৈ গ'ল, কিন্তু টিকটক কৰিবলৈ এৰা নাই চাওক। আৰু এয়া ধুনীয়া এটা ড্ৰোন শ্বট হৈ আছে দ পথাৰৰ মাজত দল টানি টানি। আৰু চাই খুব ভাল পাওঁ ভিডিঅ'টো। আৰু দৰ্শক চোৱা মানুহ এয়া কিজন আমাৰ হিৰো। বহুত ভাল লাগিছে কৰি, মানে কৰি বহুত ভাল লাগিছে। আৰু আগলৈ কৰি যাম বুলি ভাবি আছোঁ এনেকৈ। আগলৈ কৰি যাবি। তাকে